ঐ হ'লনে তোমাৰ ইমান দেৰি কৰা ঐ বাথৰুমত এইফালে দেৰি হয় চাহ একাপ দিয়া যদি দিয়া আৰু ৰ'ব হ'লে ৰ'ব এই আহি আছো পটককৈ আহিছোঁ কাপোৰখিনি পিছতে মিলিব সময় নাই কি হ'ল জানো পাই ৰাতিপুৱা ভালকৈ খুলি চাই হ'ল নেকি সদায় ৰাতিপুৱাই হৈ যায় খোৱাৰ সময়ত কি কৈ থাকা আজি আকৌ সেই অৱতৰ লাগিলে নহয় সোনকালে ওলাই আহিব পাৰিলেহেঁতেন যদি চুইদাৰ পিন্ধিলেহেঁতেন বা মেক্সি পিন্ধিলেহেঁতেন এতিয়া আকৌ এই মেখেলা চাদৰবোৰ পিন্ধোতে এফালৰ পৰা খুলি আহা আৰু মানে ব্লাউজ পেটিকোট মেখেলা চাদৰ কত কি খুলিব লাগে আকৌ তাৰপিছত গা পা ধুই আকৌ 1 নম্বৰ 2 নম্বৰকৈ পিন্ধোতে কিমান সময় লাগে দেখিছেনে এতিয়া আপুনি কিমান সময় ৰৈ থাকিব লাগিলে চাহ খাবৰ কাৰণে নহ'লে এতিয়া চুইদাৰ পিন্ধা হ'লে পানী ঢালি লৈ হাউতকৈ আকৌ এনেকৈ লগাই লৈ কাপোৰটো পটককৈ চাহ একাপ আপোনাৰ কৰি দিলেহেঁতেন আপুনি গৈ এতিয়া কাম কৰি ঘূৰি আহিব পাৰিলেহেঁতেন সেইকাৰণে কওঁ আচ্ছা চুইদাৰ দুযোৰমানকে আনি দিয়কচোন বেমাৰ সেইটো মানে চুইদাৰ লাগে এতিয়া তোৰ সেইটোকে বুজাই আছোঁ দেখোন এটা কাম কৰোঁ ৰ'বা চুইদাৰ কিনো লগত ধুতি পাঞ্জাবী কেইটামান লৈ আহোঁ হা আহি আছোঁ ৰ'বা মই সেই চাহকাপটো খাই যাওক ইমান দেৰিৰ পৰা চাহকাপ খাবলৈকে ৰৈ থাকিলে কি মানুহ এইটো গুচিয়ে গ'ল দেখোন কিহে পাইছিলে বাৰু মোকো আজি চুইদাৰ কথা উলিয়াবলৈ জানো এই মানুহটোৱে চুইদাৰ কথা ক'লে বেয়া পায় আৰু পিন্ধিবলৈ নিদিয়ে ইমান বছৰৰ পৰা কৈয়ে আছোঁ বোলো দিয়কচোন চুইদাৰ দুযোৰমান আনি নাই ইয়াত বৰজোনা থাকে শহুৰ থাকে না শাহু থাকে ইয়াত কোনো ডাঙৰ মানুহে নাথাকোঁ আমি মহানগৰীত অকলে অকলে থাকোঁ সেইটো বোলো সুবিধা হ'ব আনকি সেই কঁকালৰ বিষত পৰি থাকোঁতে বোলো এইবোৰ গাঁঠি পুঠি মানুহ বেছিকৈ বিষায় চুইদাৰ এযোৰকে আনি দিয়কচোন আজো মানুহটোৱে যিটোহে ক'লে ঠিক আছে বোলে মই চুইদাৰ আনি দিম কিন্তু মই ধুতি পাঞ্জাবী পিন্ধিম হা বোলো এইটো আকৌ কেনেকুৱা কথা ধুতি পাঞ্জাবী কেলৈ পিন্ধিব বোলে তোমাক চুইদাৰ পিন্ধিবলৈ মই ধুতি পাঞ্জাবী পিন্ধিম পূজা পাৰ্বণ মন্দিৰ এইবিলাকত বাৰু এইটো ধুতি পাঞ্জাবী ঠিক আছে এইটো অসমীয়া সাজ একদম সন্মানীয় সাজ সেই বুলি এই মানুহটোৰ লগত পাৰ্কলৈ যাওঁতে ৰেষ্টুৰেণ্টলৈ যাওঁতে মই চুইদাৰযোৰ পিন্ধি যাওঁ মানুহটোৱে যদি ধুতি পাঞ্জাবী পিন্ধি যায় কেনেকুৱা লাগিব বাৰু সেইবোৰ কথাটো একদম বুজিয়ে নাপায় মানে আজিকালি সিহঁতৰ গাঁৱতে আনকি 50-60 বছৰীয়া মানুহেও নতুনকৈ চুইদাৰ পিন্ধিবলৈ লৈছে কাৰণ সুবিধা হয় আকৌ সিহঁতৰ গিৰিয়েকবিলাকেতো একো নাই কোৱা নহয় কত মানুহে চুইদাৰ পিন্ধিব পাৰিছে মই আকৌ এই গুৱাহাটী মহানগৰত থাকিলে চুইদাৰযোৰ পিন্ধিব নোৱাৰোঁ কাৰ পাল্লাত পঢ়িলোঁ একো ক'বও নোৱাৰোঁ মানে কিহেনো পাইছিলে জানো পাই মোক নিপিন্ধোঁ চুইদাৰ এতিয়া ক'বতো নোৱাৰি চুইদাৰ লগতে ধুতি পাঞ্জাবীলৈ ওলাবহি লাগিলে কোনটো ক'লৈ গ'ল বুজি পালা কি কাৰণে এতিয়া নালাগে নাই চুইদাৰ হ'ব হ'ব দিয়ক আৰু নিপিন্ধো আৰু চুইদাৰ নালাগে এনেকৈ ভাল আছে ইমান দিনে মেখেলা চাদৰ পিন্ধি আছোঁ মেখেলা চাদৰ পিন্ধি ঠিক আছে